যদি মই অলপ চলালোঁ মোৰ ইঞ্জিন পূৰা চিজ হৈ গ'লহেঁতেন। জানুৱাৰী ফেব্ৰুৱাৰী মানত অল আছাম ৰাইড কৰিম ভাবি আছোঁ, তো আপোনালোকে ছাপোৰ্ট কৰিব। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল ওৱান ছেকেণ্ড আৰু এটা নতুন ভিডিঅ'ত। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, মানে আনিনি অহাৰ পৰা এতিয়ালৈকে মই ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মানে মোৰ কলেজৰ মোৰ প্ৰেক্টিকেলৰ কাম আছিলে, তো সেইকাৰণে বহুত দিন কৰিব পৰা নাই। আৰু যিহেতু এতিয়া শংকৰোৎসৱ চলি আছিলে, তো সেইকাৰণে শংকৰোৎসৱ চলাৰ কাৰণেও অলপ নামঘৰত লাগি আছিলোঁ, সেইকাৰণে বহুত দিন একো ভিডিঅ' বনাব পৰা নাই। আৰু ভিডিঅ'বিলাক অকণমান এডিট কৰাও লেট হৈ গ'ল, বহুত লেটেই হৈ গ'লগৈ। এইবিলাক ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিলে, তো লাহে লাহে বুজি আছোঁ মানে কি কৰিব নালাগে। তো অলপ ভুল হৈ গৈছে, তো মানে বেয়া নাপাব আৰু মোৰ মনটো একদম বেয়া লাগি আছে। আনিনি অহাৰ পৰা মই বাইকখন ছাৰ্ভিচিং কৰা নাছিলোঁ, এতিয়া মই চাইছোঁ মবিল পূৰা এদাই হৈ গ'ল, মানে এটলিষ্ট ইঞ্জিন চিজ হৈ গ'লহেঁতেন। মানে মোৰ মাথা বেয়া হৈ গৈছে, কি ক'ম এতিয়া। আৰু দুই নম্বৰ কাৰণটো মই আপোনাক দেখুৱাই আছোঁ। তো আৰু ছেকেণ্ড কথা এইটো চাওক, মোৰ এইটো যিটো মোৰ GoPro আছিলে, হিৰ' 8 আছিলে এইটো। তো মোৰ এই মাইকটো মই যিহেতু মই হেলমেটৰ ভিতৰত ভৰাই থওঁ, কিন্তু একো কাম কৰা নাই এতিয়া। কি হৈছে নাজানো, মোৰ মাথাটো বেয়া হৈ গৈছে। এডাল যিহেতু মই 800 মান টকা দি এডাল কিনিছিলোঁ, এতিয়ালৈকে দুবাৰ কিনিলোঁ, দুবাৰ এতিয়া নেক্সট টাইম এইটো বেয়া হৈছে। মাথাটো বেয়া হৈ গৈছে, কি কৰোঁ একো ভাবি পোৱা নাই। তো নাজানো, অলপ লগাই মেলি চাব লাগিব, তাৰপিছত দেখা যাব কি হয়। আৰু এইখন মোৰ বাইক, আৰু মোৰ আনিনি অহাৰ পৰা চকা অৱস্থা নাই, পূৰা টপা হৈ গ'ল। এইটো গুৱাহাটী যোৱাৰ আগত মই চফা কৰিব লাগিব। আৰু মোৰ বাইকৰ একদম পূৰা মবিল এদাই হৈ গ'ল, মই এতিয়া চেক কৰিছিলোঁ এইটো খুলি পিনে, একদম মবিল এদাই হৈ গ'ল, নতো মোৰ ইঞ্জিন চিজ হৈ গ'লহেঁতেন। বহুতে সুধি আছে তুমি ভিডিঅ' ইমান দিন কিয় দিয়া নাই, তো ভিডিঅ' নিদিয়াৰ কাৰণ সেইটোৱে আছিলে, মানে মোৰ অলপ কলেজৰ কাম আছিলে। আৰু গুৱাহাটীৰ পৰাও বহুতে মেছেজ কৰি আছে গুৱাহাটী কেতিয়া আহিবা বুলি। তো গুৱাহাটী মই পূজাৰ আগত নতো পূজাত মই যাম, তো সেইটোৱে প্লেন কৰি আছোঁ। কাৰণ মোৰ 1 তাৰিখৰ পৰা 12 তাৰিখলৈকে এক্সাম আছে, তো সেইকাৰণে এক্সামটো দি মেলি যাম ভাবি আছোঁ। এক্সামটোতো দিবই লাগিব, উপায় নাই, সেইকাৰণে পূজালৈকে ৰখি দিম ভাবি আছোঁ। হয়তো মই পূজাত যামগৈ, নতো পূজাৰ আগত যাম, এনেকুৱা কোনোবা এটা প্লেন চলি আছে। তো কি হয় নাজানো। তো বাইকখন এতিয়া প্ৰথম মবিলটো উলিয়াই লওঁ। আৰু আগতে মই মটল ভৰাইছিলোঁ, কিন্তু এবাৰ মটল নভৰাওঁ, এবাৰ অলপ বেলেগ এটা ভৰাই চাওঁ, মানে বাজাজৰে এটা মবিল ভৰাই চাওঁ। কাৰণ মানে এইবাৰ বাজেটটো অলপ কমি গৈছে। বহুতেই কৈ থাকে তুমি আমুকত যাবা, কিন্তু ময়ো বুজি পাওঁ বহুত জেগাত যাব লাগে। যিহেতু আপোনালোকে ভিডিঅ' চাই বহুতে কমেণ্ট কৰে ভাল লাগে বুলি, তো থেংক ইউ ছ' মাছ বহুতে কয়। তো মানে কি হয়, মিডল ক্লাছ মানুহৰ অলপ পইচাটো প্ৰব্লেম হৈ যায়, বুজি পাইছে চাগে। তো সেইকাৰণে মই বহুত জেগাত যাব নোৱাৰোঁ। তো কষ্ট কৰি আছোঁ, কি হয় নাজানো। তো আপোনালোকে ছাপোৰ্ট কৰি থাকিব, অলপ সৰু সুৰা ৰাইড গৈ থাকিম বুলি ভাবিছোঁ। কিন্তু মাজতে মই আনিনিৰ পৰা আহোঁতে মই কৈছিলোঁ জিৰ' যাম বুলি, কিন্তু জিৰ' ফেষ্টিভেল হৈ আছিলে, যিহেতু 28ৰ পৰা ষ্টাৰ্ট হ'ব 1 অক্টোবৰলৈকে। কিন্তু মোৰ 1 অক্টোবৰ এক্সাম আহি গ'ল, তো এতিয়া কি কৰিম, উপায় নাই। তো মই যাব নোৱাৰা হৈ গ'লোঁ, এক্সামটো দিব লাগিব, তো উপায় নাই। তো সেইকাৰণে প্লেনটো কেঞ্চেল কৰি দিলোঁ। একো নাই, আকৌ নেক্সট টাইম যিহেতু এতিয়া জিৰ' ফেষ্টিভেল হৈ থাকিব প্ৰত্যেক বছৰে। তো মোৰ ঘৰৰ পৰা জিৰ'লৈ বেছি দূৰ নহয়, 100 কিলোমিটাৰ হয়। আৰু তাত মোৰ ফেমিলিও আছে, ভাবি আছে, তো গৈ থাকিব পাৰিম, একো কথা নাই। যেতিয়া আকৌ নেক্সট টাইম হ'ব আকৌ গৈ থাকিম। কিন্তু এতিয়া ফাৰ্ষ্ট মোৰ বাইকখন বনাই লওঁ, কাৰণ বাইকখনেই মোৰ মেইন। বাইকখন নহ'লে মই একো কৰিব নোৱাৰোঁ। মানে কি আৰু, বাইক বুজি পাইছে চাগে বাইকাৰ্ছবিলাকে। তো বাইকখনে ফাৰ্ষ্ট বনাই লওঁ, তাৰপৰা মজাকৈ ৰাইড ওলাই থাকিম। তো বেছি দূৰ যাব নোৱাৰিম। বহুতে কৈ আছে অল আছাম ৰাইড যাবা বুলি। অল আছাম ৰাইড এতিয়া কৰিম বুলি ভাবি আছোঁ, কিন্তু এইটো কাৰণে তো মানিটোৱেই মেইন আৰু। তো চাওঁ, জানুৱাৰী ফেব্ৰুৱাৰী মানত অল আছাম ৰাইড কৰিম ভাবি আছোঁ, তো আপোনালোকে ছাপোৰ্ট কৰিব। যোনে অল আছাম ৰাইড প্লেন কৰি আছা, তো মোৰ লগতে যাব পাৰিবা। নতুন কোনোবাও যদি যাম ভাবি আছা, দেন মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা, ময়ো যাম লগতে। তো সেয়াই কথা আছিলে। আৰু মই ফাৰ্ষ্ট বাইকখন বনাই লওঁ, আৰু মোৰ গ্ৰুপৰ মাইকটো বেয়া হৈ গ'ল, সেইটো চবতকৈ মাথাটো বেয়া হৈ আছে। কি কৰোঁ ভাবি পোৱা নাই, মানে 800 টকা দুবাৰ কিনিলোঁ, উপায় নাই এতিয়া। তো সেইটোৱে, ভিডিঅ'টো চাই থাকক। যিহেতু মাইকটোতো বেয়াই হৈ থাকিলে, মানে মাইকটো বেয়া হৈছে নে এডেপ্টৰটো বেয়া হৈছে মই ধৰিব পৰা নাই। তো আজিৰ পৰা মানে কি, সপ্তাহত দুটা বা 3টা ভিডিঅ' মই চিয়'ৰ দিম। এবাৰ পৰা আগতেও কৈছিলোঁ দিম বুলি, কিন্তু দিব পৰা নাই। কিন্তু এবাৰ চিয়'ৰ, সপ্তাহত 2টা বা 3টা চিয়'ৰ দিমেই। আৰু যিহেতু বাইকখন আজি বনি যাব, বাইকখনৰ কাৰণে মই বহুত দূৰ যাব পৰা নাছিলোঁ। তো আজি বাইকখন বনি যোৱাৰ পিছত মই সপ্তাহত 3টা বা 2টা ভিডিঅ' চিয়'ৰ দিমেই। তো চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মজা ভিডিঅ' আহি থাকিব। আৰু মোৰ ঘৰৰ ওচৰত যিমান লগৰ আছে, আমি অলপ সৰু সুৰা প্লেন কৰি আছোঁ। তো আহি থাকিব আপকামিং ভিডিঅ'বিলাকত, তো আপোনালোকে গম পাব। আৰু পূজাত মই গুৱাহাটী গৈ আছোঁ, গুৱাহাটী গৈ মজা এটা জেগাত আমি জব প্লেনো কৰি আছোঁ পূজাৰ সময়ত, মেঘালয় ছাইডে। তো ক'ত যাম কি কথা এতিয়ালৈকে ফিক্স হোৱা নাই। তো আপোনালোকক ভিডিঅ'ৰ থ্ৰুৱেদি মই কৈ থাকিম। তো ভিডিঅ'টো চাই কেনেকুৱা হয়, কি কথা আপোনালোকে ক'ব, কমেণ্ট কৰি জনাব। আৰু বহুতে কমেণ্ট কৰে, বহুত ভাল লাগে দেই। মানে কি, বহুতে মোক ফোন কৰিও কৰে, মেছেজ কৰিও সোধে
যে ভিডিঅ' ইমান দিন কিয় দিয়া নাই বা এনেকৈ সোধে মানে বহুত ভাল লাগে। তো থেংক ইউ তোমালোকে এনেকৈ সুধি থকাৰ কাৰণে, মানে এটা সাহস পাওঁ ন। তো এই সাহসটোৱে মানে মেইন আৰু ভিডিঅ'টো বনাবৰ কাৰণে। তো সেয়াই মানে অলপ কষ্ট কৰিব লাগিব, কষ্ট নকৰিলেতো ফল নাপায় ন। তো সেয়ে এতিয়াৰ কষ্ট কৰিম ভাবি আছোঁ। মানে একচুৱেলি মোৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ একেবাৰে নাছিলে। তো সেইকাৰণে এতিয়া নতুনকৈ চব কথা বুজি পাই আহি আছোঁ। তো সেইকাৰণে বুজি পাই অহাৰ কাৰণে কামবিলাকো কৰিম ভাবি আছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰি থাকিব। আৰু এতিয়া মই মেইন কথা, মই বাইকখন বনাই লওঁ। বাইকখনটো বনাবই লাগিব। মাইকটোতো হৈ যাব, মাইকটো কিবা এটা কৰিব লাগিব। মাইক যদি এডেপ্টাৰটো বেয়া আছে, এডেপ্টাৰটো বেয়া হ'লে মানে মোৰ পূৰা চুনা লাগি যাব। 3,500 4,000 টকা চুনা লাগি যাব। মানে কি ক'ম আৰু, যিকোনো এটা মানে বেয়া হ'লেই হয়। দুটা বেয়া হ'লেতো আৰু চুনা লাগি যাব। 5,500 টকাৰ ভিতৰত নহ'বই, বা 5,000 মান টকাৰ ভিতৰত লাগিবই। তো ইমান বাজেট নাই মোৰ এতিয়া। তো কি হয় নাজানো আৰু। তো আনিনি এপিছড 6টা হৈ গ'লগৈ। তো আনিনি পিছত আৰু মই ডিব্ৰুগড় গৈছিলোঁ, তাৰপিছত ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ গৈছিলোঁ। তেনেকৈ দুটামান ভিডিঅ' বনাইছিলোঁ, কিন্তু ভিডিঅ'কেইটা মই এডিট নকৰিলোঁগৈ, কাৰণ কৰিব মন নগ'লেগৈ মানে। কাৰণ বহুত এপিছড হৈ যাবগৈ, আৰু ভিডিঅ'কেইটা ইমান ইণ্টাৰেষ্টিঙো নাছিলে। তো সেইকাৰণে ভিডিঅ' আৰু নবনালোঁ। সেইকাৰণে ডাইৰেক্ট ঘৰত গুচি আহিলোঁ। এতিয়া ঘৰতে আছোঁ মই, প্ৰায় এমাহ হৈ গ'ল ঘৰত থকা। তো সেইকাৰণে এইকেইদিন ঘৰতে আছোঁ। তো যিহেতু এক্সামো আছে, তো সেইকাৰণে অলপ প্ৰিপেৰেশ্যনো কৰি আছোঁ। আৰু আমাৰ ইয়াত শংকৰোৎসৱ হৈ থকাৰ কাৰণে অলপ শংকৰোৎসৱতো লাগি দিয়া হৈছে। তেনেকুৱা মানে অলপ বিজি থকা হৈছে, সেইকাৰণে ভিডিঅ'বিলাকো লেট হৈ গৈছে। তো উপায় নাই, বেয়া চেয়া নাপাব, বেয়া চেয়া নাপাব। আৰু এতিয়া ৰেগুলাৰ ভিডিঅ' আহি থাকিব। তো সেইকাৰণে ভাবিছোঁ বাইকখন ফাৰ্ষ্ট বনাই লওঁ, আৰু গ্ৰ'পৰ কেমেৰাটো অলপ মাথাটো মাৰিব লাগিব, কি হয় কি নহয়। তো যিহেতু মোবাইলটো আছে, মোবাইলতে ভিডিঅ' বনাম ভাবি আছোঁ। তো এতিয়া এইটোৱে কথা। তো ভিডিঅ'বিলাক চাই ছাপোৰ্ট কৰি থাকিব, আৰু যাতে পাহৰি নাযাব আৰু। তো সেইটোৱে কথা। তো মই বাইকখন বনাই লওঁ। এতিয়া মই আছোঁ বান্দৰাত। দেখিছে আগতেও মই ইয়াতে ঘৰত আহিলে ইয়াতে বাইক বনাওঁ। এটা চুমদা বুলি কয়। চুমদাই একদম এভৰিথিং বাইক বহুত ধুনীয়াকৈ বনায়, আৰু RSও বহুত ধুনীয়াকৈ বাইক বনায়। তো এখন দেখিছে বান্দৰাত আছে। তো সেইকাৰণে মই ইয়াতে বনাই লওঁ ফাৰ্ষ্ট। এতিয়া ম'বিলটো উলিয়াইছিলোঁ, কিন্তু ম'বিল এইটো আগৰে আছিলে বাৰু। কিন্তু মোৰ বাইকৰ পৰা মানে কি আৰু একদম অলপ ওলাইছে। কি ক'ম, যদি মই অলপ চলালোঁ, মোৰ ইঞ্জিন পূৰা চিজ হৈ গ'লহেঁতেন। মানে মাথা বেয়া হৈ গৈছে। সেইকাৰণে ভাবিছোঁ ম'বিলটো একদম ভৰাই লওঁ। এবাৰ পৰা নেক্সট টাইম পূৰা কেয়াৰ ল'ম। মানে মই আনিনি অহাৰ পৰা একদম কেয়াৰ কৰা নাছিলোঁ বাইকখন। একো কৰাই নাছিলোঁ। আৰু মই বেলেগ এটা জেগাত ঢকুৱাখানা ফুৰিব গৈছিলোঁ। মোৰ ঘৰৰ পৰা প্ৰায় 150 কিলোমিটাৰ হ'ব। তো তেতিয়া এখন বাইক লৈয়ে গৈছিলোঁ, কিন্তু তাৰপিছতো ম'বিল ভৰা নাছিলোঁ। তো সেইকাৰণে ম'বিলটো মোৰ মতে একদম এদাই হৈ গ'লগৈ। তো উপায় নাই আৰু। এতিয়া দিছেনে অলপ পৰি আছে, একদম জাষ্ট লাইটলি পৰি আছে। ফাইনেলি বাইক হৈ গ'লগৈ। বহুত টাইম ইয়াতে ৰখিলোঁ, আৰু এইটো মই আগতে মটৰ ভৰাওঁ, কিন্তু এবাৰ মটৰ ভৰা নাই, কাৰণ অলপ পইচা প্ৰব্লেমৰ কাৰণে। তো সেইকাৰণে বাজাজৰ DTS-i এইটো হয়, মানে বাজাজৰ ফালৰ পৰাই প্ৰিফেয়াৰ কৰে। কিন্তু এইটো মানে যিজন মেকানিক হয়, তো মেকানিকজনে কৈছে মানে তুমি আকৌ 1000 বা 2000 কিলোমিটাৰ চলাৰ পিছত আকৌ নতুন ম'বিল ভৰাই ল'বা বুলি কৈছে। কিন্তু মই হয়তো চাগে গুৱাহাটী যোৱাৰ আগতে আকৌ মটৰটো ভৰাই ল'ম, কাৰণ আগৰ পৰাই মই মটৰলৈ ভৰাওঁ। তো এতিয়া মানে একদম নাইকিয়া হৈ গ'ল কাৰণে উপায় নাই, সেইকাৰণে ভৰাই ল'লোঁ। তো এতিয়া ফাইনেলি মোৰ বাইক ৰেডি হৈ গ'ল, পূৰা ৰেডি। এতিয়া মানে অলপ কাম আছে। আগ চকাটো চেঞ্জ কৰিব লাগিব। আগ চকা দেখিছে পূৰা টপা হৈ গ'ল। এইটো বহুত চাথ দিলে মোক, বহুত কিলোমিটাৰ মোৰ লগত চাথ দিলে। কিন্তু যোৱাৰ আগত আৰু চেঞ্জ কৰি ল'ব লাগিব। বাকী চব ৰেডি হৈ গ'ল। আৰু মই ইয়াত থাকোঁতে 4 ছেপ্টেম্বৰ বাৰ্থডে আছিলে। তো বাৰ্থডে দিনাই মই জাষ্ট এনেই আৰু কি কৰিম বুলি চকাটোকে আধা কালাৰ কৰি দিলোঁ। তো বাকী চব হৈ গ'ল ৰেডি। আৰু মোৰ কেমেৰাটো লগাই ল'লোঁ। কেমেৰাটো জাষ্ট এতিয়া ভিউটোৰ কাৰণে লগাই লৈছোঁ, কিন্তু মাইকে কাম নকৰিব। এই এডাপ্টাৰটো বেয়া হ'ল নে মাইক বেয়া হ'ল, কি হ'ল নাজানো। তো মাইকটো মই খুলিয়েই পেলালোঁ। তো ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু নতুন ভিডিঅ' লগ পাই থাকিম। আৰু এতিয়া সপ্তাহত 3টা ভিডিঅ' দিম বুলি কৈছোঁ। তো এবাৰ চিয়'ৰ আৰু ডাইৰেক্ট আহিবই, আৰু ভিডিঅ' আহি থাকিব এতিয়া মনটোও ভাল লাগিছে। তো মই ইয়াত পে' কৰি লওঁ। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাম। তো বাই বাই।